DEF তেওঁলোকৰ নেতৃত্বত আগবাঢ়িছে আমাৰ কেইবাটাও অফিচিয়েল আৰু নন অফিচিয়েল প্লাটুন। প্ৰথমতে এয়া আছে SI একদম নেতৃত্বত আগবাঢ়িছে প্লাটুন নম্বৰ 1 অফ 6 বেটেলিয়ন SSB ৰাণীগুৰি কোকৰাঝাৰ। এই কুচকাৱাজৰ অভিবাদন অনুষ্ঠান শ্ৰী মাহাতো অমিত কুমাৰ শ্ৰীযুক্ত IPS কোকৰাঝাৰ DEF আৰু WSI সেক্ৰেটাৰী চন্দ্ৰমিতা নেওগ কোকৰাঝাৰ DEF এটো আছে নেতৃত্বত এয়া SIGD চানডে অফ 6 বেটেলিয়ন SSB ৰাণীগুৰি কোকৰাঝাৰ। তাৰপিছতে SI প্লাটুন 2 SIGD সুৰজ জাংগীৰ অফ 129 বেটেলিয়ন CRPF কোকৰাঝাৰ। তাৰপিছতে আগবাঢ়িছে প্লাটুন নম্বৰ 3 ABSI ফণীধৰ নাথ এখেতৰ নেতৃত্বত 7 এভিবিএন চৰাইকলা। তাৰপিছতে ক্ৰমান্বয়ে আগবাঢ়িছে প্লাটুন নম্বৰ 4 এখেতৰ নেতৃত্ব দিছে UBSI ব্ৰেকেট 2 ধৰতৰ চেত্ৰী এখেতে নেতৃত্ব দিছে কোকৰাঝাৰ DEF মেন ষ্টাফ। তাৰপিছত আগবাঢ়িছে প্লাটুন নম্বৰ 5 প্লাটুন কমাণ্ডাৰ WSIT ৰুস্মিতা শইকীয়া এখেতৰ নেতৃত্বত কোকৰাঝাৰ DEF মেন ষ্টাফ। তাৰপিছতে এয়া PC আনন্দ মোহন অধিকাৰী এখেতে নেতৃত্ব দিছে হোমগাৰ্ড কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আৰু এখেতৰ নেতৃত্বত আগবাঢ়িছে প্লাটুন নম্বৰ 6 প্লাটুন নম্বৰ 7 বীরগাম বসুমতাৰী এখেতে নেতৃত্ব দিছে কোকৰাঝাৰ গভ কলেজ NCC। প্লাটুন নম্বৰ 8 শ্ৰী অভিজিৎ দাসৰ নেতৃত্বত কোকৰাঝাৰ গভ HSNMP স্কুল NCC। প্লাটুন নম্বৰ 9 মিছ গজনী বসুমতাৰী এখেতৰ নেতৃত্বত কোকৰাঝাৰ গভ কলেজ স্কাউট এণ্ড গাইড। তাৰপিছতে প্লাটুন নম্বৰ 10 এখেতক নেতৃত্ব দিছে শ্ৰী বেৰহাছাদ বসুমতাৰী আৰু এখেতৰ নেতৃত্বতে আগবাঢ়িছে কোকৰাঝাৰ গভ HSNMP স্কুল NSS। এয়া ধনজিৎ কাৰ্জীৰ নেতৃত্বত কোকৰাঝাৰ গভ কলেজ NSS। এয়া হৈছে প্লাটুন নম্বৰ 11 শ্ৰী মাজিদ ব্ৰহ্ম এখেতৰ নেতৃত্বত দেৱৰগাঁও HS স্কুল স্কাউট এণ্ড গাইড। প্লাটুন নম্বৰ 12 শ্ৰী সুব্ৰত চৰকাৰ অফ কমাৰ্চ কলেজ এখেতৰ নেতৃত্বত আগবাঢ়িছে কমাৰ্চ কলেজ কোকৰাঝাৰ স্কাউট এণ্ড গাইড। এয়া হৈছে প্লাটুন নম্বৰ 13 হাবিলদাৰ ফটিক দাস এখেতৰ নেতৃত্বত এয়া লাহে লাহে আগবাঢ়ি আছে 7 এভিবিএন চৰাইকলা। এয়া সুব্ৰত চৰকাৰৰ নেতৃত্বত কমাৰ্চ কলেজ কোকৰাঝাৰ স্কাউট এণ্ড গাইড প্লাটুন নম্বৰ 13। তাৰপিছতে এয়া হাবিলদাৰ ফটিক দাসৰ নেতৃত্বত বেন পাৰ্টি অফ 7 এভিবিএন চৰাইকলা। Auxilium English Medium High School এখেতৰ নেতৃত্বত আগবাঢ়িছে Auxilium English Medium High School। প্লাটুন নম্বৰ 15 প্লাটুন নম্বৰ 16 আছে দেৱৰগাঁও HS স্কুল আৰু এখেতৰ নেতৃত্ব দিছে শ্ৰী জনক বসুমতাৰী। এয়া জনক বসুমতাৰীৰ নেতৃত্বত দেৱৰগাঁও HS স্কুল। তাৰপিছতে এয়া প্ৰীতি বসুমতাৰী এখেতে নেতৃত্ব দিছে UN একাডেমি কোকৰাঝাৰ গাৰ্লছ। প্লাটুন নম্বৰ 17 প্লাটুন নম্বৰ 18 BPCM Brazilian English Medium School Boys এখেতসকলক নেতৃত্ব দিছে আদিত্য দেৱনাথ। এই আদিত্য দেৱনাথৰ নেতৃত্বত BPCM Brazilian English Medium School Boys। প্লাটুন নম্বৰ 19 মিছ জ্যোতিস্মিতা ৰয় এখেতে নেতৃত্ব দিছে BPCM Brazilian English Medium School
girls. অভিবাদন অনুষ্ঠানত এয়া শ্ৰী ৰাহুল তালুকদাৰ এখেতে নেতৃত্ব দিছে ডিএন হিমত শিক্ষা হাইস্কুল কোকৰাঝাৰ আৰু এয়া হৈছে প্লাটুন নম্বৰ 20 প্লাটুন নম্বৰ 21 সুপ্ৰিয়া বসুমতাৰী এখেতে নেতৃত্ব দিছে কোকৰাঝাৰ গাৰ্লছ এইচএস স্কুল শ্ৰী বাবুল বসুমতাৰী এখেতে নেতৃত্ব দিছে ইউএন একাডেমি কোকৰাঝাৰ গাৰ্লছ এয়া হৈছে প্লাটুন number 22 তাৰপিছত এই প্লাটুন নম্বৰ 23 মিছ প্ৰতিভা ৰাওনা হাইস্কুল কোকৰাঝাৰ এখেতে নেতৃত্ব দিছে মিছ নেহা লামা এখেতে নেতৃত্ব দিছে প্লাটুন নম্বৰ 24 of CIT দেৱৰগাঁও কোকৰাঝাৰ গাৰ্লছ সকলোৰে শেষত এয়া হৈছে অজিত কুমাৰ মহিলাৰ নেতৃত্বত CIT দেৱৰগাঁও কোকৰাঝাৰ বয়স আৰু এয়া হৈছে অন্তিমটো প্লাটুন নম্বৰ 25 অভিবাদন অনুষ্ঠান ইমানতে সামৰণি কৰিলে আমি আপুনি আমাৰ পৰৱৰ্তী অনুষ্ঠানলৈ পৰম শ্ৰদ্ধাভাজন মোৰ কোকৰাঝাৰ শান্তিনগৰ কোকৰাঝাৰ বাসিন্দাই আমাৰ আৰু কাৰ্যসূচী আছে আপোনালোকক আমি ধৈৰ্য সহকাৰে আগবাঢ়ি যাবলৈ ইয়াৰে অনুৰোধ জনাইছোঁ এইখিনি বিশেষ ঘোষণা আগবঢ়াইছোঁ আমাৰ যি সাংস্কৃতিক অনুষ্ঠান হ'ব তাৰ মাজে মাজে আপোনালোক যিসকলে এৱাৰ্ড লাভ কৰিছে অৰ্থাৎ